নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই বৰা চাউলৰ তেল পিঠা বনাব লৈছোঁ। ইয়াতে পিঠাখিনি লৈ ইয়াতে অলপমান নিমখ দিছোঁ আৰু পানী দি পেলাই এয়া ধুনীয়াকৈ মই এতিয়া মঠি ল'লোঁ। আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ লাডু কৰি লৈছোঁ। আৰু ইয়াৰ পাছতে মই টাৱাখনত তেল দি দিলোঁ। দি পেলাই ইয়াতে পিঠাখিনি মই দি দিছোঁ। আৰু এটা এটাকৈ গোটেইখিনি পিঠা মই দি লৈছোঁ। এতিয়া মই গোটেইখিনি পিঠা আকৌ এবাৰ ধুনীয়াকৈ লৰাই দিছোঁ। বৰ্তমান আমাৰ পিঠা বনাই হৈ গ'ল, গতিকে মই পিঠাখিনি ধুনীয়াকৈ কাঢ়ি ল'লোঁ। আৰু চাওক আমাৰ পিঠা কমপ্লিট হৈ গ'ল বনাই।